অলপ মাছটো টেষ্ট কৰিম। মাছ দেখিছে, এইটো মাছৰ পিচ এয়া দেখিছেনে, চব কালাৰ, চব হাঁহৰ মাংস। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি একদম ভিডিঅ'টো ভাতৰ পাতৰ পৰা আৰম্ভ কৰি দিছোঁ। যিখিনি আগতে ভিডিঅ' দেখিছিলে আগফালৰ মানে যিখিনি ইন'গ্ৰেশ্যন অপেনিং হৈছিলে, অপেনিঙৰ দিনাখনি এটা ভিডিঅ' কৰিছিলোঁ। আৰু আজি আচলতে বায়ে আমাক মানে কেনেকুৱা খাবলৈ টেষ্টটো হয়, এনেই টেষ্টটো কৰা নহ'লে ন খানাটো, আজি টেষ্টটো কৰিম। কেনেকুৱা লাগে আপোনালোকলৈ ক'ম, জনাম। এয়া দেখিছে বিভিন্ন ধৰণৰ আইটেম, মানে পূৰা লোকেল আইটেম। এয়া দেখিছে ঢেকীয়া, আৰু এয়া কেৰেলা ভাজি, এয়া ৰঙালাও ভাজি, তাৰপিছত দাইলে বহুত আছে মানে। আৰু এয়া খুৰাই যে কৈছিলে মাছৰ টেঙা, আৰু এয়া নৰসিংহ বৰ, আৰু বিভিন্ন ধৰণৰ এয়া মানে এইটো হ'ল এটা ভেজ থালি। গতিকে ভেজ থালিত ধৰক আপোনাৰ কিমানখিনি বস্তু আপোনালোকে পাব। আৰু গাইজ এইখন ভেজ থালি আপোনাৰ জানি আচৰিত হ'ব, কিন্তু 30টা আইটেম আপোনালোক ল'ব, 30টা আইটেম এখন ভেজ থালিত। ৱাও, মানে কি ক'ম আৰু, মানে দালিয়ে বহুত কিবা কিবি আছে, মাটি দালি, কিবা মগু দালি, মচুৰ দালি, এইবোৰ দেখিছেনে, কিবা কিবি বহুত কিবা কিবি আছে। আৰু চাই থাকক আগলৈ আৰু ভাল পাব। এতিয়া টেষ্ট কৰিম আমি একদম নৰসিংহ বৰটোৰ পৰা টেষ্ট কৰিম। বঢ়িয়া। আৰু এইটো কি নাজানো, বেঙেনা বৰ হয় চাগে, মানে বহুত চফ্ট হয় বস্তু, বহুত কোমল হয়, আৰু ইমান বেছি জ্বলা নাপাব আপোনালোকে, মানে চব ধৰণৰ মানুহে আপোনাৰ খাব পাৰিব এইটো। আৰু এইটো দেখিছে ঢেকীয়া ভাজি, একদম লোকেল বস্তু আৰু ঢেকীয়া ভাজি টেষ্ট কৰিম এতিয়া। একদম ঘৰৰ যিটো আপুনি বনাই নহয়, অকল নিমখ দিয়া আছে, মছলাটো বাদেই দিয়ক, অকল নিমখহে দিয়া আছে, মানে একদম ঘৰুৱা টেষ্ট পাব আপোনালোকে। আৰু পেট চেট বেয়া হৈ থাকিলেও আপোনালোকে ইয়াত আহিব পাৰিব মানে, গতিকে মানে ঘৰুৱা এটা ফিল এটা হ'ব আপোনালোকৰ। এই দালি দেখিছে, এইটো কি দালি, বুট দালি হ'ব, মচুৰ দালি, বুট দালি। অলপ মাছটো টেষ্ট কৰিম। মাছ দেখিছে, এইটো মাছৰ পিচ। আৰু গাইজ মাছৰ পিচটো চাওক না, মানে আপুনি কি ক'ম আৰু, কিমান ডাঙৰ এটা মাছৰ পিচ যে, বেলেগ মানে হোটেলৰ কম্পেৰিজন নহয়, সঁচাকৈ বহুত ডাঙৰ মাছৰ পিচ দিছে। আপোনালোক আহক, জল্দি আহক যদি খাব বিচাৰিছে। লখিমপুৰ ASTC সন্মুখতে আছে এইখন হ'ল হোটেল। আৰু ইয়াত দেখিছে হাঁহৰ মাংস আহি গৈছে, হাঁহৰ লগত কোমোৰাৰ লগত বনাইছে কিজানি দেই, হাঁহ আৰু কোমোৰা এইটো বেষ্ট কম্বিনেশ্যন, আপোনাৰ জানেই চবেই। ইয়াত দেখিছে হাঁহৰ পিচ পূৰা একদম দেখিছে, বঢ়িয়া। মই সঁচা কথা কৈছোঁ, মোৰ মায়ে যেনেকৈ বনায়, মানে ঘৰত যেনেকৈ বনায় হাঁহ মাংস, একদম ছেইম টেষ্টটো আহিছে মানে। গতিকে হাঁহৰ মাংসৰ লগত অলপ গ্ৰেভি অলপ টেষ্ট কৰি চাওঁ ভাত লগত। বঢ়িয়া। আৰু এইটো দেখিছে কচু থুৰ, মানে আমি ঘৰত যিটো কচু থুৰ বনাই, কচু থুৰৰ লগত মাছ দি দিছে, মানে একদম ধুনীয়া টেষ্ট আহিছে, বঢ়িয়া লাগিছে মানে। এইটো দেখিছে কচু থুৰ হয়, মজা মানে, টেঙা ফিল্টাৰ আহিছে, একদম ধুনীয়া লাগিছে। খাই লৈছোঁ একদম, ক'ৰ পৰা আৰম্ভ কৰিম পাত্তাই পোৱা নাই, ইমান আইটেম আছে মানে। আৰু এইটো হৈছে অমিতাৰ খাৰ, দেখিছে অমিতাৰ খাৰ। এইটো মানে খাৰটো খালে কি হয় আপোনাৰ জানেই, মানে পেট চেট অলপ বেয়া থাকিলেও, মানে বেছি মা মছলা থাকিলেও, মানে মাংস চাংস খালেও খাৰটো খালে কাটি দিয়ে, সেইকাৰণে খাৰটো দিছে। মানে গোটেইটো কম্বিনেশ্যনটো বৰ ধুনীয়া মানে। আৰু ইয়াত দেখিছে বুটৰ চাটনি, পুদিনা চাটনি, খাৰলি, আৰু আলু পিটিকা, কি নাই মানে আপোনালোকে সেইটো সোধক, কি নাই মানে, চব আছে। এতিয়া আহক, ইয়াত আগফালত আহক, আপোনালোকে টেষ্ট লওক। গোটেই একদম ধুনীয়া এটা পৰিৱেশটো ধুনীয়া, আৰু ধুনীয়া পৰিৱেশ আমাৰ আপোনালোকে খাব পাৰিব। আৰু গাইজ এতিয়া ভিতৰলৈ সোমাই আহিছোঁ, কিটচেনত সোমাই আহিছোঁ। এয়া বিভিন্ন ধৰণৰ আইটেম তেওঁলোকে এয়া ৰেডি কৰি ৰাখিছে ইয়াতে। এইটো হাঁহৰ মাংস দেখিছে, হাঁহৰ মাংস এইটো, ধুনীয়া দেখিছেনে, চব কালাৰ, চব হাঁহৰ মাংস। কোমোৰাৰ লগত বনাইছে, এয়া মাছ ফ্ৰাই কৰি থৈছে। আৰু এইটো কি বৰালি মাছ নিব, লাচিং। আৰু মাছৰ পিচটো চাওক আপোনাৰ, কিমান ডাঙৰ পিচ। এতিয়া নৰ্মেল হোটেলত যিখিনি পিচ থাকে তাতকৈ অলপ ডিফাৰেণ্ট হয়। আৰু এইটো কেৰেলা ভাজি, শুকান ভাজি মানে। আৰু এইটো হ'ল এইটো মটন বনাই নিছিলে, সেই হৈছে অলৰেডি। তাৰপিছত এইখিনি ইয়াতে এইবোৰ দালি আছে, এইটো খাৰ, অমিতা খাৰ হয়, এইটো মাছৰ টেঙা, এইটো হেৰি লোকেল চিকেন চবৰ। আচ্ছা, আৰু এইটো ব্ৰইলাৰ। এইবোৰ হ'ল বিভিন্ন ধৰণৰ পকৰা টাইপ আৰু শুকান বস্তু। আৰু
আৰু এটা কথা ইয়াতে মানে চবৰে দেখিছে আপোনাৰ হেতা বেলেগ বেলেগ আছে ড্ৰাই চব্জিটো হয় এইটো ড্ৰাই চব্জি হয় এইটো হ'ল মাটিমাহ আচ্ছা এইটো মাটিমাহ হয় তাৰপিছত এইটো হ'ল এনেই আমাৰ বুট দালি পৰঠা চব্জি আচ্ছা, আচ্ছা। তাৰপৰা সেইটো মচুৰ খুৰাই যেনেকৈ কৈছিলে তেনেকেই সঁচাকৈ আইটেম ৰাখিছে কিন্তু আৰু মানুহবিলাকে ৰেচপঞ্চ কৰিছে যোৱা ভিডিঅ'টো ৰেচপঞ্চ যথেষ্ট কৰিছে আৰু ভাল লাগিছে গতিকে এয়া ভাইটি আছে বাৰ ভাইটি আছে দেখিছিলে সেয়া বাৰ বাইদেউ ন চব ৰকম বস্তু গতিকে মানে টেঙা জ্বলা আপোনাৰ পেট বেয়া হৈ থাকিলেও মানে ভাল কৰা বস্তু আছে টেঙা চেঙা চব আছে আৰু থলুৱা মানে এটা বেলেঞ্চ টাইপ এটা খানা ৰাখিছে এনেকুৱা আপুনি যে বেলেগত খালে আমাৰ পেট বেয়া হ'ব কিবা সেইটো নহয় আৰু যে ঘৰত যেনেকৈ সেইটোৱে কৈছোঁ মই মা মানে মছলা একো ইউজে কৰা নাই টেঙা মানে টেঙা আৰু ঢেকীয়া বুজিছোঁ যিকোনো চব্জি হ'লে আমি অকল জিৰা ধনিয়া যোনটো অকণমান ইউজ কৰোঁ বেলেগ মছলা একো নাথাকে মাংসতো নাথাকে অকল জিৰা ধনিয়া যোনটো ইউজ কৰা হয় কালা জিৰা আচ্ছা এইটো সৰিয়হৰ চাটনি এইটো নৰসিংহ আলু পিটিকা আৰু এইটো বুটৰ চাটনি খতম হৈছে চাটনি চব আপুনি পাব ইয়াতে ভেৰাইটিজ পাব আৰু ইয়াত খাই আছে কাষ্টমাৰ খাই আছে এতিয়া কেনেকুৱা পাইছে খানা ভাল লাগিছেনে ভাল লাগিছে এয়া খাই আছে কেনেকুৱা লাগিছে ভালেই পাইছে ভাল বনাইছেনে ভাল হৈছে গোটেইখিনি আইটেম ভালেই পাইছে আচ্ছা দাদা খানা কেনেকুৱা পাইছে ভালে আছেনে গোটেইখিনি ভালে আছে বাইদেউ ঠিক আছে কওক এবাৰ এয়া খুৰী আছে খুৰী নমস্কাৰ আপুনি পইচা হিচাপ কৰা আপোনাৰ দায়িত্ব নাই ঠিকে আছে ভাল লাগিলে আপোনাৰ হোটেলত খালোঁ আজি খুব ভাল লাগিলে ভাল লাগিলে গতিকে ৰাইজকো কৈছোঁ আহিবলৈ নিশ্চয় আহিব ইমান ধুনীয়াকৈ ছাপোৰ্ট পাইছে আপোনালোকে ভাল লাগিছে দেখি পেলাই চবৰে সেয়া আছিলে আজি ভিডিঅ'টো আপোনাক দেখিলে গোটেইখিনি আইটেম দেখালোঁ ভিতৰত গৈ পেলাই দেখাইছোঁ আৰু মানে ডাইৰেক্ট লাইভ কাষ্টমাৰ ৰিভিউ দেখাইছোঁ মই নিজে কৈছোঁ সেইটো বেলেগ কথা আপোনালোকে ভাবিব ভিডিঅ'ৰ কাৰণে কোৱা বুলি দেখিছে ডাইৰেক্ট কাষ্টমাৰক গৈ সুধিছোঁ কেনেকুৱা লাগিছে চবেই ইমান ধুনীয়া ৰেচপঞ্চ দিছে ভাল লাগিছে সঁচাকৈ আগবাঢ়ি যাওক আৰু আগবাঢ়ি যাওক আৰু আপোনালোকো আহিব একদম লখিমপুৰ টাউনৰ STC সন্মুখত আছে আপোনালোক আহিব আৰু কেনেকুৱা পায় জনাব ভিডিঅ'টো কমেণ্টত জনাব কেনেকুৱা পায় ঠিক আছে আজি আহিছোঁ যদি ভিডিঅ' ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো প্ৰথম ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ বেলেগ লগ পাম বাই বাই